পশ্চিম কাৰ্বি আংলঙত দুখজনক ঘটনা পথত খাপ পিটি ৰৈ এজন ব্যক্তিক ডাইৰেক্ট ঘপিয়াই দিয়ে গাঁৱৰে গাঁওবুঢ়াই কাৰ্বি আংলঙতো আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন নিচাদ্ৰব্য সেৱনকাৰী লোকৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ অভিযান নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পশ্চিম কাৰ্বি আংলং ডংকামকাম এলেকা অন্তৰ্গত লাংমিছত দুখজনক ঘটনা গাঁওবুঢ়া চাৰমেন তেৰণে নিজৰ গাঁৱৰে ব্ৰনছন ইংটি নামৰ ব্যক্তিজনক ডাইৰেক্ট ঘপিয়াই আহত কৰে হয় মানুহ কিমান ক্ৰোহ হলে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক নিষ্ঠুৰভাৱে হত্যাৰ ভাৱনা পোষণ কৰিব পাৰে এইদৰে চূড়ান্ত জঘন্য কাণ্ড সংঘটিত কৰিবলৈ মানুহ হয়তো মানসিক বিকাৰগ্ৰস্ত হ'ব লাগিব নতুবা হ'ব লাগিব খঙত বিবেক হেৰুৱা অৱস্থা টংকামকামৰ লাংমিছ গাঁৱৰ গাঁওবুঢ়া চাৰমেন তেৰণে কি কাৰণতনো গাঁৱৰে ব্ৰনছন ইংটিক ডাইৰেক্ট ঘপিয়াই দিলে সেয়া সঠিক কথা এতিয়ালৈ জানিব পৰা নাই যদিও এই সন্দৰ্ভত জানিব পৰা মতে গাঁওবুঢ়াজনে ব্ৰনছন উক্ত ব্যক্তিজন অহাৰ পথত লাংমিলি খেলপথাৰ পূৰ্বৰে পৰা খাপ পিটি ৰৈ থাকে আৰু ব্ৰনছন সেই পথৰে আহি থকা সময়ত বিনা কাৰণতে কোনো কথা অৱতৰণা নকৰাকৈ হাতত থকা দাৰে ব্ৰনছনক ডাইৰেক্ট ঘপিয়াই দিয়ে সৌভাগ্যক্ৰমে সেই সময়ত উক্ত স্থানত আশে পাশে থকা কেইজনমান ব্যক্তিৰ তৎপৰতাত ব্ৰনছনৰ প্ৰাণৰ আৰু অধিক হানি বিঘনি ঘটাৰ পৰা ৰক্ষা পৰে ওপৰতে ওচৰতে মজুত থকা প্ৰত্যক্ষদৰ্শী আটাই মিলিজুলি ঘূণীয়া ব্ৰনছনক লগে লগে ডংকামকাম অসামৰিক চিকিৎসালয়ত লৈ যায় বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আহত লোকজন বৈঠালাংছৰ পৰা জাছন ইংঘিৰ ৰিপৰ্ট কাট নিউজ মানৱ সেৱাই পৰম সেৱা বুলি নিজৰ জীৱনত উৎসৰ্গিত কৰা প্ৰথমগৰাকী নাৰ্ছ ফ্লৰেন্স নাইটিংগেলৰ আজি জন্মদিন ফ্লৰেন্স বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুটো মহান নাৰীগৰাকী উপজা দিনত পালন কৰা হয় মহিয়সী গৰাকীৰ উপজা দিনৰ লগত সংগতি ৰাখি ডিফু চিভিল হস্পিটেলৰ নাৰ্ছ আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ সহযোগত আজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সমীপত থকা IBST প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হয় বিয়লি প্ৰায় 4 বজাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাৰ্ছসকলে বা ডক্টৰসকলে বা ষ্টাফসকলৰ সেইটো সময়ত এটাই ইণ্টেনশ্যন থাকে যে আমি ৰোগীসকলক বা যিজন ব্যক্তিয়ে আহত হৈছে তাক আমি কেনেকৈ বচাব পাৰিম সেই ইণ্টেনশ্যনটো থকাৰ বাবে বহুতো The human right to human guarantee as a system of health care protection for all. Right to health means no discrimination in all. লগতে আমন্ত্ৰিত অতিথি হিচাপে ডিফু চিভিল হস্পিটেলৰ অধীক্ষক ডাক্তৰ নুকুল শ্যাম প্ৰমুখ্যে ডিফু হস্পিটেলৰ নাৰ্ছ আৰু স্বাস্থ্য কৰ্মচাৰীসকল উপস্থিত থাকে ফ্লৰেন্স নাইটিংগেলৰ জন্ম উদযাপন কৰাৰ উপলক্ষে আটকধুনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় এদিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে কাৰ্বি আংলঙত 12 মেত উপস্থিত হোৱা অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি আৰু খনিজ দপ্তৰ মন্ত্ৰী চুম ৰংহাঙে বকলীয়া উদালিত মুকলি মঞ্চ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে লগতে তেওঁ বকলীয়াত কাৰ্বি এমপ্লয়ী শাখাৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে লাংছমেপি বকলীয়া আৰু লাংহিন মণ্ডলৰ সৌজন্যত বকলীয়া যুৱ ক্লাবত আয়োজিত ৰাজহুৱা সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰংহাঙে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিনিধি ৰাজ্যৰ পৰা উষ্ম সম্বৰ্ধনা গ্ৰহণ কৰে
হাওড়াঘাটত 9 মে'ত ধুমুহাৰ ফলত অকালতে প্ৰাণ হেৰুওৱা দুগৰাকী নিকটতম পৰিয়ালৰ সদস্যক এককালীন সাহায্য হিচাপে গাইপতি 4 লাখ টকাকৈ চেক প্ৰদান কৰে মন্ত্ৰী ৰংহাঙে সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণ খনসিং ৰংপি এমএসি ৰামসিং টিমুং লুনসিং তেৰণ প্ৰমুখ্যে একাংশ দলীয় শীৰ্ষ নেতা আৰু গণ্যমান্য লোক উপস্থিত থাকে সময় হৈছে এটি চমু বাণিজ্যিক বিৰোধীৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish, and many more are available only at Jubu Sports Restaurant Lounge. For reservation, contact 9957381813 or 8638462619 or 8812998125. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যসকলৰ তৎপৰতাত আজি ডিফু নগৰত নিচাদ্ৰব্য সেৱনকাৰী লোকৰ বিৰুদ্ধে অভিযান চলায় অভিযানত দুজন যুৱকক হাতেলেতে ধৰিবলৈ সক্ষম হয় অভিযানকাৰীয়ে পাছত আৰক্ষীৰ হাতত গতাই দিয়া হয় দুই যুৱকক মৰাত্মক নিচাদ্ৰব্য ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ অংশ হিচাপে আজি কাৰ্বি ছাত্ৰ সন্থাই ডিফু নগৰত ড্ৰাগছ সেৱনকাৰী তথা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায় এই অভিযান সমগ্ৰ জিলাখনত অব্যাহত আছে ডিফুত আটকাধীন দুজন যুৱকদ্বয় নিচাযুক্ত টেবলেট লামটিঙৰ পৰা অনা কথা সোধা পোছাত স্বীকাৰ কৰে কাৰ পৰা কিনে কাৰ পৰা কিনে এইখিনিৰ পৰা তাৰ নামটো কি জুগনু পৰা কিনে কিমান টকাত কিনে 200-300 এনেকা আৰু পুলিচক ইয়াত পইচা দিয়ে নেকি পুলিচ লোকে নিদিয়ে আচ্ছা পুলিচক কিমান টকা দিয়ে মই পুলিচক কিয় পইচা দিম নাই দিছে নে দিয়া নাই নাই দিয়া নাই পুলিচক দিয়া নাই পইচা আজিলৈকে 1 টকা দিয়া নাই কাৰবাৰ চলি থাকে পইচা নে কোৱা নাই মই কাম কৰা নাই নহয় আগত কৰা সময় Karbi Students Association initiated an anti-drugs campaign, and today, in the daytime, we got two drug peddlers, and as per their information, we got another 3 peddlers who were involved in selling of those banned drugs, and then we also got more than around 350 plus capsules. With them. And after that, we are also looking for some more clues, and then we might be able to apprehend. And then we are also thankful to the law and order authority that they have they are trying to cooperate with us. And we would like to appeal all the public to just inform us of any clues regarding the sale of this banned drugs, and then we are doing as much as possible. পাছত যুৱক কেইজনক আৰক্ষীৰ হাতত গতাই দিয়া হয়
কাৰ্বি আংলং জিলাৰ দণ্ডাধীশ সমগ্ৰ জিলাখনতে 10 মে'ৰ পৰা 144 ধাৰা বলবৎ কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে সমগ্ৰ জিলাখনৰ সৰ্বসাধাৰণৰ মাজত শান্তি শৃংখলা আৰু ভাতৃবোধ এনাজৰি কটকটীয়া ৰখাৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা 144 ধাৰা কালছোৱা জিলাখনৰ বলপূৰ্বক বৰঙণি ৰাজহুৱা ঠাইত সমদল ৰাজহুৱা ঠাই শ্লোগান 5 জনৰ অধিক ব্যক্তিৰ সমাবেত নিষিদ্ধ কৰিছে লগতে জিলা দণ্ডাধীশ হেলমেট ড্ৰাইভিং লাইসেন্স নোহোৱাকৈ দুচকীয়া বাহন বাইক স্কুটি চলোৱা নিষিদ্ধ কৰিছে লগতে পলিথিন বেগ ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ